কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকক ভাদৰমহীয়া লাড়ু এটা ৰেচিপি দেখুৱাম। বলকচোন চাই থাকক আপোনালোকে। লাড়ুৰ কাৰণে আমাক লাগিব চাউলৰ গুড়ি, নাৰিকল আৰু চেনি। চাউল আৰু নাৰিকলখিনি মই মিক্সিতে গুড়ি কৰি লৈছোঁ। এতিয়া আমি কেৰাহী গৰম দিলোঁ আৰু নাৰিকল আৰু চেনি দি অকণমান ভাজি লৈছোঁ। এয়া নাৰিকলখিনি ভাজা হ'ল, এইখিনি আকৌ ওলাই থৈ এতিয়া কেৰাহী গৰম কৰি আকৌ পিঠাগুড়িখিনিও অকণমান সেকি ল'ম। পিঠাগুড়িখিনি অকণমান ৰঙচুৱা হোৱালৈকে সেকি ল'লোঁ। এতিয়া কেৰাহীত পানী উতলিবলৈ দিলোঁ, তাৰপিছত নিমখ অকণমান দিলোঁ, তাৰপিছত পিঠাগুড়িখিনিও তাতে দি ডো এটা বনাই ল'লোঁ। এতিয়া ডোটো অকণমান ঠাণ্ডা হ'ব দিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছতে আমি আটাৰ নিচিনাকৈ মাৰি ল'লোঁ। ডোটোত অকণমান দেশী ঘি দি মাৰি ল'লোঁ। এতিয়া আমি সৰু সৰুকৈ লাড়ু বনাই ল'ম। আঙুলিৰে হেঁচি সৰুকৈ গাঁত এটা বনাই তাত ভজা নাৰিকলখিনি দি ষ্টাফ কৰি দিম। ষ্টাফ কৰি আঙুলিৰে হেঁচি লাড়ুৰ আকাৰ এনেদৰে কেইটামান লাড়ু বনাই ল'লোঁ। এতিয়া কেৰাহীটোত পানী অকণমান উতলিবলৈ দিম। উতলা পানীত লাড়ুকেইটা লাহে লাহে এটা এটাকৈ এৰি দিলোঁ। তাৰপিছত ঢাকনিখন আকৌ লগাই দিলোঁ। বিছ মিনিট পিছত এয়া চাওক মোৰ লাড়ুকেইটা হৈ গ'ল। এতিয়া চেকনি এখনত নমাই ল'লোঁ। এয়া মোৰ লাড়ুটো হৈ গ'ল, চাওকচোন বৰ ধুনীয়া হৈছে। আপোনালোকেও বনাই খাবচোন। মোৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে জনাব। বাৰু আপোনালোকক লগ পাম নতুন এটা ভিডিঅ' লৈ।